গুড মৰ্নিং এভৰিৱান। বহুত দিনৰ মূৰত পুনৰ এটি মিনি ব্লগ লৈ মই আহি গ'লোঁ। আমাৰ ঘৰত এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু তাৰ বাবেই এইকেইদিন পুৰা কাম চলি আছে ঘৰত। আজিৰ দিনটোতো কৰিবলগীয়া বহুত কাম আছে, মই বোলো মিনি ব্লগ এটাকে বনাই দিওঁ। আৰু এয়া প্ৰথম কামটোৱেই হ'ল আমাৰ আজি পিঠা খুন্দা। মা বৰমা আৰু এয়া মামীয়ে পিঠা খুন্দি আছে। ময়ো অলপ ঢেঁকীটো দিওঁ বুলি ওচৰতে ৰখি আছোঁ। আৰু ভিতৰত এয়া ৰাইজসকলে পিঠা পুৰি আছে। ঘৰৰ সকলোবোৰ মানুহে একেলগে মিলিজুলি কামবোৰ কৰি থকা দেখি ইমান ভাল লাগিছে। ময়ো অলপ সহায় কৰি দিওঁ বুলি পিঠা দুটামানকে পুৰি দিলোঁ। তাৰপিছতে মোৰ বেলেগ ঠাইত ডিউটি শ্বিফ্ট হৈ গ'ল, মানে এয়া চাইল্ড মেনেজমেণ্ট ডিউটি। তাই মাকে কাম কৰি আছে আৰু মই তাইক চাই থাকিবলগীয়া হৈছে। এয়া আগফালে আয়ে কলপাত কাটি আছে আৰু মই ৰচকী বাইদেউজনীক লৈ এই দূৰৰ পৰা চাই আছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত আৰু আপডেট লৈ আহি যাম। তব তক के लिए বাই। আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং।